এয়া এতিয়া আহি পালোঁ মাজুলী আউনীআটী সত্ৰ, এইফালে সত্ৰ আহিছোঁ। কেনেকুৱা লাগিছে আহি পেলাই? বঢ়িয়া বঢ়িয়া। কিমান আজিতো ফাৰ্ষ্ট টাইম তোমাৰ? মানে মই আজিলৈকে অহা নাই বাৰু মাজুলী, এবাৰ ফাৰ্ষ্ট টাইম। ভাল লাগিছে এক্সপিৰিয়েঞ্চ। সঁচাকেনে? অঁ সঁচাকৈ। আমাৰ ককাইদেউৰ কেনেকুৱা লাগিছে আহি পেলাই মাজুলী? ভাল লাগিছে। কিমান ভাল? প্ৰথমবাৰ আহিছোঁ মানে ঈশ্বৰৰ কৃপাত বহুত ভাল লাগিছে। এতিয়াতো এইটো ফাৰ্ষ্ট টাইম আহিছোঁ আৰু বাকী যাব আছেই বেলেগ বেলেগ সত্ৰত। বেলেগ বেলেগ সত্ৰত যাওঁ, চাওঁ তৰালি, তোমাৰ কেনেকুৱা লাগিছে আহি? তুমি যে কিন্তু মজা মজা। কিমান মজা? 100ৰ ভিতৰত কিমান? 100। তুমি বৰ অভিমানী ছোৱালীহে। হয় নেকি? অভিমানী হ'বই লাগিব। কিয়? এইফালে লেফ্টত। লেফ্টতে আছোঁ, ৰাইটত। মই কমলাই কিবা কৰিছোঁ। কৰি আছোঁ। আমাকো ফটো চটো উঠাই মানে আমি আৰু মাহীমা পিতেকে হ'লোঁ। ককাইদেউ আমাক মাহীমা পিতেক কৰি পেলালে লাগিছে। তো এইটো মেইন। তো আহি পেলাই পালোঁ এই মাজুলী আউনীআটী সত্ৰৰ মেইন মানে আউনীআটী সত্ৰৰ ভিতৰৰ ভাগ। তো এতিয়া ভিতৰত আহি পেলাই জ্বলাই থকা চাকি বন্তি এইফালে আমাৰ জ্বলাই আছে আমাৰ ৰাইজখিনিয়ে, এইফালে ককাইদেউ এইখন। তো সেয়া এইফালে কেৱালয়, বাকী এখন মেইন থাপনাখন। এয়া হৈছে মাজতে ভগৱান কৃষ্ণ গোবিন্দ। হয়। তাৰ সিফালে হৈছে গিৰিধাৰী, ইফালে হৈছে ভুৱন মোহন আৰু দুয়োৰে চতুৰ্ভুজ বাসুদেৱ। কৃষ্ণই বিভিন্ন ৰূপত আছে। মূল আসনভাগ গোটেই ৰূপৰ, বাকী অলংকাৰবিলাক সন্মুখৰ আছে। 1553 চনতে প্ৰতিষ্ঠা হৈছিলে। তেতিয়া আহোম ৰজা জয়দেৱ সিংহই দান কৰিছিলে আসনটো ভাগ। এই বিভিন্ন মূৰ্তি অহা আছিলে পুৰী জগন্নাথ ক্ষেত্ৰৰ পৰা প্ৰায় 450 বছৰৰ আগত। জয়দেৱ সিংহই তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান চলি আছে। তো এতিয়া সেৱা চেৱা কৰিলোঁ, ইফালে ওলাই আহিছোঁ। ওলাই আহি পেলাই এইখিনি এটা আছিলে, এইটো তুলসীৰ খুটা, বহুত পুৰণা। এইটো ইয়াতে লিখি থোৱা আছে, স্ক্ৰীনশ্বট এটা মাৰি পেলাই চাব পাৰে এইফালে দেই। বহুত ডাঙৰ আৰু এই তালৈকে ন। কেনেকুৱা লাগিলে? কেনেকুৱা লাগিছে? সুন্দৰ। তো এতিয়া এইফালে যাওঁ, সত্ৰাধিকাৰ ইয়াতে থাকে চাগে পলক। তো এতিয়া সেৱা চেৱা কৰিলোঁ। ইয়াৰ যোনজন সত্ৰাধিকাৰ হয় পীতাম্বৰদেৱ গোস্বামী, তেখেতক পুনৰ লগ পালোঁ। তো বাহিৰৰ পৰা এবাৰ দেখাই দিওঁ। সেৱা চেৱা কৰি মেলি জাষ্ট ওলাই আহিছিলোঁ। তো এইফালে তেওঁ তেখেত থাকে। তো এয়া বহি আছে, লগ চগ পাই ভাল লাগিলে, কথা চথা পাতিলোঁ। এতিয়া আকৌ গৈ আছোঁ আৰু এজনক লগ পাওঁ। ধুনীয়া পুখুৰী এটা আছে লগতে, আৰু এইটো পৰিৱেশ। এইফালে মেইন নামঘৰ ভাগ। তো সেই আমি এইফালে এতিয়া ঘূৰি আছোঁ, অকণমান ঘূৰি পকি লওঁ, চাওঁ। পানী মাৰি দিওঁ কি ফটো উঠিছিলোঁ মই আগৰবাৰ। অঁ, মই এইফালে অৱশ্যে আজি প্ৰথম আহিছোঁ, আগতে অহা নাই। মই এইখন আউনীআটী সত্ৰ মই গোটেইখন ঘূৰি গৈছোঁ আগত। মই আহোঁ আৰু সেৱাটো কৰোঁ আৰু ওলাই দিওঁ। কিহে ফুল চুল লৈ আছে? অঁ ল'লোঁ মই। এইটো মেইন নামঘৰ, সেয়া তাৰ অপজিটত যিটো এটা মিউজিয়াম আছে। কিন্তু এতিয়া মিউজিয়ামত নাযাওঁ আৰু। আজিলৈকে অৱশ্যে মিউজিয়ামত যোৱা নাই, ইয়াত বহুত বাৰ আহিলোঁ কিন্তু যোৱা হোৱা নাই। এইখন আউনীআটী সত্ৰৰ প্ৰথম গেটখন। মই এতিয়া ভিতৰৰ ফালে আছোঁ। তো এইফালৰ পৰা আহিব পাৰে, এইফালেদি আহি পেলাই ইয়াতো থকা সুবিধা আছে। এইটো গেষ্ট হাউচ। আৰু এইফালে মেইন সত্ৰখন। এই অকণমান গৈ এখন দলংখন পাৰ হোৱাৰ পিছতে আৰু এই আগত এখন গেটখন। নমস্কাৰ। আমাৰ বাপজনৰ ভজন লোৱা হ'লনে? আমাৰ বাপজনৰ ভজন ল'লে? বাপ, অ' বাপ, অ' বাপ, ভজন ল'লে আৰু এয়া কি লৈ আহিছে? আমাৰ গুৰু সেৱাৰ অঁ সকলো বস্তুখিনি দিলে আমাক। কি হয়নো? আজিৰ পৰা হেৰি নিমালে এই ভাগ আমাক মিতিকা নেকি? মিতিকা মিতিকা আমি ৰাতিপুৱা গুৰু গৃহলৈ গ'লে এয়া ল'ব লাগিব। বহি এতিয়া চাহ খাই আছোঁ ৰাইজ সকলো। লাল চাহ আৰু এইফালে বিস্কুট আছে বাৰু, পোৱাহি নাই আমাৰ ওচৰত আহি পেলাই। পিছে আজি হেৰিলৈ কেনেকুৱা হ'ল ভজন লৈ? ভজন ভাগ ল'লো ঈশ্বৰৰ ওচৰত, ঠিক আছে, ভাল লাগিলে। এই ভাগৰ কাৰণে আহিছিলোঁ ইমান দূৰৰ পৰা, যেনে তেনে আশাটো পূৰণ হৈ গ'ল আৰু বহুত হৈ গৈছিলেহি। আমি যেনে তেনে টাইমটো পালোহি আৰু। অঁ, 12:30 হৈ গ'ল। নাই আমি 12টা বজাৰ পাছত পোৱাহিহেঁতেন নহ'ল হয়। আমি কেইটা বজাত পালোহি?
11:30 পালোঁ। 11:30 পাইছোঁ। 11:30 পাই দৌৰালৰিকে আমি কামখিনি আগবঢ়াই আমাৰ কাম ভাগ দি গ'লোঁ। এতিয়া সুখী আৰু পুৰা সুখী। কৃষ্ণ। তো ইয়াতে এজনে বজাই আছিলে, খোল বজাই আছিলে, শুনিলোঁ। এতিয়া বোলো যাওঁ অকণ ভিতৰলৈ বজাব দিছোঁ, অকণ ভিডিঅ'টো অকণমানকৈ কৰোঁ আৰু কৰি পেলাই ইফালে দেৰি হৈ আছে, তো যাব লাগে। তো অকণমান যাওঁ। আমাৰ মানুহখিনি ইয়াত বহি লৈছে, বহিল নে সকলো? এতিয়া চালোঁ মেলিলোঁ, খোল চোল বজালে শুনিলোঁ, ভাল লাগিল। তো এতিয়া গৈ আছোঁ। খোজটো অকণমান লম্বাকে। ব্ৰহ্মফল। তো এখেতে লৈ গৈ আছে এতিয়া মিউজিয়াম চাম। এইখিনি জেগাটো মজা লাগিছে। দুই চাইডে পুখুৰী, মাজেদি ৰাস্তা। এইডালে তুলসী গছৰ মানে তুলসীৰ খুঁটাটো বুলি পেলাই ইয়াতে গোটেইখিনি লিখা আছে। এইটো স্ক্ৰীনশ্বট মাৰি পেলাই পঢ়ি চাব পাৰে। এইটো কেনেকৈ ক'ত পাইছিলে গোটেইখিনি লিখা আছে। তো এইটো ডাঙৰ, ইমান ডাঙৰ এইটো। একে ইয়ালৈকে আছে ডাঙৰকৈ। তো বোলে এবাৰ দেখাই দিওঁ বুলি পেলাই সোমালোঁ। সেইটো চাওক কিমান লম্বা। মিউজিয়াম আউনীআটী সত্ৰৰ। এইখিনি আমাৰ পুৰণিকলীয়া পুথিসমূহ আছে। বেদ, উপনিষদ, ৰামায়ণ, মহাভাৰত ইত্যাদি কৰি সকলোখিনি আছে ইয়াতে। এইখিনি হ'ল আমাৰ সাঁচিপতীয়া পুথি, ৰঙা কাপোৰে মেৰিয়াই থৈছে নষ্ট নহ'বৰ কাৰণে, আৰু ছাইডত নামবোৰ চব লিখা আছে কি কি পুথি আছে ইয়াত। এইভাগ হ'ল আমাৰ গ্ৰামোফোন, আগৰ ৰেকৰ্ড কৰি শুনা। এইভাগ হ'ল হস্তি বিদ্যায়নৰ আগৰ সত্ৰ হাতী আছিলে, সেই হাতীৰ বেমাৰ আজাৰ হ'লে যিখিনি ঔষধ পাতি ব্যৱহাৰ কৰা হয় সেইখিনি সেই পুথিখনত লিখা আছিলে। এইভাগ হ'ল পিতলতো এই ৰজাৰ দিনৰ আছিলে। এতিয়া আমাৰ মাহ প্ৰসাদ ধুবৰ কাৰণে মন্দিৰত ব্যৱহাৰ কৰা হয় ডাঙৰকৈ উৎসৱ পাতিলে। এই ভাগত কৰে এতিয়া ব্যৱহাৰ? কৰে। এইভাগ হ'ল আমাৰ পিতলৰ দৌল শৰাই। এইভাগ হ'ল আমাৰ পূজা কৰা গুৰুৰ আসন। এইখিনি হ'ল আমাৰ সত্ৰৰ পৰা প্ৰকাশিত হোৱা পুথি। এইখিনি আমাৰ সত্ৰ প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈকে যিমানকেইজন সত্ৰাধিকাৰ এই স্থানত আমাৰ বৈকুণ্ঠগামী হৈছিলে, সেই বৈকুণ্ঠগামী হোৱা সত্ৰাধিকাৰসকলৰ নাম। এই সত্ৰখন আমাৰ প্ৰতিষ্ঠাৰ শক আছিল 1575 শক আৰু চন আছিল 1653 চন। এই সত্ৰখন শ্ৰী শ্ৰী বংশীগোপাল দেৱৰ আৰ্হিত শ্ৰী শ্ৰী নিৰঞ্জন দেৱে এই সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। এই সত্ৰখনৰ বৰ্তমান হ'ল স্বয়ং ভগৱান কৃষ্ণ বিষ্ণু, সৌভাগ হ'ল বাঁহৰ লাইট, তাৰ উপভাগ হ'ল বাতি। জয় বিজয় কোন বুলি ক'লে? এয়া জয় বিজয়। তো ভাল লাগিলে, ধন্যবাদ। আহোঁ এতিয়া আহি পেলাই পালোঁ চামগুৰি সত্ৰ। এইফালে শ্ৰী শ্ৰী চামগুৰি সত্ৰ। তো যাওঁ ভিতৰত, অলপ কি আছে দেখা। চামগুৰি সত্ৰ, মুখা সত্ৰ। বাপ আহক। এতিয়া আকৌ আহিছোঁ ক'ত? উত্তৰ কমলাবাৰী সত্ৰ। তো আমাৰ ককাইটো আগে ভাগে আমাক এৰি থৈ একাষৰীয়া কৰি থৈ গুচি গ'ল। এই ডিঙিতে গামোচাখন মেৰিয়াই। কেনেকুৱা লাগিছে? আমি এতিয়া আহি কমলাবাৰী সত্ৰ পালোহি। আগলৈ আমি গৈ আছো বলক। ইফালে এয়া আহি আছোঁ। ইয়াত ধুনীয়া কিন্তু জেগাটো। ইয়াত ধুনীয়া জেগাটো। ইয়াত মজাকৈ বনাইছে এইখিনি, চাওক না। ইয়াত বহিবৰ কাৰণে। এইটো কিহৰ হয় বা? পাকাৰ হয়। মই কাঠৰে বুলি আহিছিলোঁ, কাটি লৈ পেলাই বনাইছে বুলি। এইটো মেইন নামঘৰ। গৰু পোৱালিটো এয়া খোল বজোৱা দেখাই আছে, তাল। এয়া কমলাবাৰী। একদম ধুনীয়া। তো এয়া ইফালে চাওক, গোটেইখিনি বনাই থোৱা আছে। ইফালেও আছে, বিৰাট ধুনীয়া লাগিছে জেগাটো দেখি পেলাই। আমাৰ ককাইদেউে ফটো উঠি আছে, ফটোশ্বুট চলি আছে ককাইদেউৰ।
ককাইদেউ কিন্তু মানুহটো বিৰাট মজা মানুহ। এয়া চাওক ককাইদেউৰ মোচন। আমাৰ তাত সময় বহুত কম, তো সেয়া এতিয়া সোনকালে যাব লাগে, কিন্তু ৰাইজে মানে আৰু ফটো কৰি থাকোঁতে এতিয়া 2টা বাজিব এতিয়া চাওক চাগে। 2টা বাজিলে আৰু। তো সেই সোনকালে গৈ থাকোঁ ব'লা আৰু। আজি নাযায় নেকি ফটো? এনেকৈ ইয়াত বহিব ফটো মাৰিব আৰু মোক মাহীমা পিতেক কৰিলেহি দেখিছে আমাৰ এইখেতে বনাই আনিছে তো আমি এতিয়া খাবলৈ কি বনাই আনিছে চব্জি আৰু ভাত ঘুগুনি বাপৰে বাপ। এতিয়া আমি খামহে আৰু মানে। এইটো আমাৰ কেমেৰামেন, সেইটো মুখখন চাই লওক। আৰু সেইজনটো তাকে ফটো শ্বুট এতিয়াৰ পৰা অথনিৰ পৰা কৰিয়ে আছে। খোৱা আৰু বে, কিমান খাবা আৰু? হ'ব দিয়া সোনকালে শেষ কৰা আৰু। নিচিনাকে বহিছে দেখোন, দেখিছানে বাৰু? नहीं सारुण के यहाँ कुछ तो गड़बड़ है, जरूर कोई ना कोई गड़बड़। ধান কাটি আহিছে নে ৰুই আহিছে? কেইবিঘা? আহিছোঁ গড়মূৰ সত্ৰ লাষ্ট আৰু ইয়াৰ পৰা চিধা আৰু বেক তো ঢকুৱাখানা। এওঁক যেতিয়াই দেখে তেতিয়াই খালি নমস্কাৰেই দিয়ে প্ৰথমবাৰ। লগ পালোঁ, ভাল লাগিল। আকৌ লগ পালা নেকি এতিয়া? কাৰণ ৰাইজক তোমাক যেতিয়াই দেখো খালি নমস্কাৰ দিয়ে কি কৰা? গেটখন বন্ধ কৰি যাব লিখিছে দেই। তো এখন সত্ৰ। এই ইনষ্ট্ৰাকশ্যনবিলাক লিখা থাকে যে এইবিলাক একচুৱেলি পঢ়িব, আপোনালোকে ফ'ল' কৰিব। কিছুমান মানুহে ফ'ল' নকৰে, যেনে উদাহৰণ তুমি। এনেকৈ ময়ো কেতিয়াবা গড়মূৰ সত্ৰ এইফালে দৰ্জা বন্ধ কৰি থৈছে বাৰু। তো ময়ো সেয়াটো কৰি লওঁ। বহুত ডাঙৰ, বহুত বছৰ পুৰণা হ'ব চাগে। বহুত পুৰণা বকুল হয় মানে। ইমান ডাঙৰ মই আজি দেখিলোঁ প্ৰথম। সৰু দেখিছোঁ বকুল গছ, কিন্তু এজোপা বহুত ডাঙৰ বকুল। আৰু ফুলিলে চাগে কিমান লাগিব ভাল। পিছে কেনেকুৱা লাগিছে ককাইদেউ আহি পেলাই? চবতকৈ কোনখনত বেছি আপোনাৰ গৈ ভাল লাগিলে? আমাৰ আউনীআটী সত্ৰ। ক'ত যাম ককাইদেউ? বাসুদেৱ থান। বাসুদেৱ থানৰ পৰা ওলাই চিধা এই ঘৰত সোমাই আইতাৰ সেই প্ৰেজেণ্টটো লৈ আইতাৰ ঘৰত যাম। চিধা এই মাথাউৰি যদি পোহৰ থাকে, মাথাউৰিটো চাই আহি কাপোৰ সলাম, গা ধুম, এছ কৰিম। বাকী ৰাতিলে একদম পুৰা ঢোলে ডগৰাই বাজিব। তো এতিয়া গৈ আছো বাসুদেৱ থান। নাচনীহঁত কলৈ যোৱা? বা ভণ্টিহঁত কলৈ যোৱা? মোৰ সত্ৰত কি পাতিছে নাজানো। ৰঙালী বিহু সন্মিলন। চব নাচনী ইয়াতে ভৰ্তি হৈ আছে আৰু। তো এয়া শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ। তো এয়া আহি পাইছোঁ, ভিতৰলৈ যাওঁ। তো এয়া বাসুদেৱ থানৰ নৰুৱা সত্ৰ, এইটো গেট, মেইন গেট। তো এইফালে আছে আৰু এনেকৈ গৈ পেলাই সোমাই। তো তালৈকো যাম এতিয়া, কিন্তু আমাৰ ৰাইজে চাকি লৈ আছে, চাকি নে কিবা তেল লৈ আছে আৰু। তো সেয়া লৈ মেলি হ'লে আমি চব গৈ আছোঁ ভিতৰত। ইয়াত গৈছে মোৰো ফাৰ্ষ্ট টাইম আৰু, আগত মই অহা নাই বাৰু। তো সেয়া কৃষ্ণ গুৰুদেৱ। আমি আহি এতিয়া বাসুদেৱ থান পাইছোঁ, নৰুৱা সত্ৰ। ইয়াতে দৰ্শন কৰি পেলাই এতিয়া আমি গড়মূৰ হ'ম ঢকুৱাখানা ফালে। বহুত দেৰি হ'ল। আমি গৈ আছো। কৃষ্ণ পইচা খুচুৰা কৰিব আছিলে, আমি আহি এতিয়া পালোহি বাসুদেৱ থান। আমাৰ গাইড আছে এইফালে চাইডত। ঈশ্বৰৰ কৃপাত ঈশ্বৰে ভালে কুশলে আনি পোৱালেহি। তাকে মোকো এটা কিনি দিয়া না প্লিজ। তাকে আহি লওঁগে মন্দিৰ দৰ্শন। তো এয়া এইফালে বাসুদেৱ থান ভিতৰৰ ফালে, কিন্তু এতিয়া টাইম বহুত হ'ল কাৰণে চাগে বন্ধ কৰিলে। এইটো মেইন গেটটোতে এইফালেদি সোমাই আহিলোঁ, সোমাই আহি পালা এতিয়া আমি যাওঁ এইফাললৈ। ইয়াতো ফাকুৱাত মানে ডাঙৰকৈ উৎসৱ পাতে। এইফালে লিখি থোৱা আছে ৰঙৰ উৎসৱ ফাকুৱা। এই ৰঙৰ উৎসৱলৈ স্বাগতম। পুৰা হেৰি হৈ গৈছে। এতিয়া ককা এজনক লগ পালোঁ, এতিয়া সোধোঁ অকণমান
সোধা। নমস্কাৰ। আমাৰ বাসুদেৱ স্থান নৰুৱা সত্ৰৰ ইতিহাসটো বিশেষ আমি মুখে মুখে শুনাওঁ হয় আৰু ইয়াৰ ইতিবৃত্তিও আছে, এতিয়া বৰ্তমান নাই। হয় গতিকে আমি যিকণ জানো আপোনালোকৰ আগত অকণমান প্ৰকাশ কৰিব বিচাৰিছোঁ, বহুবান্তি হ'লে মাফ কৰিব। আৰু ইয়াৰ ঐতিহাসিকটো কুণ্ডিল নগৰত ৰজা ভীষ্ম চুতীয়া ৰজা হয় জীয়াৰী ৰুক্মিণী ভগৱন্ত দ্বাৰকা শ্ৰীকৃষ্ণৰ ৰূপ গুণত মুগ্ধ হৈ তেওঁ স্বামী হিচাপে পাবৰ কাৰণে তেওঁ আৰাধনা কৰিছে আৰু সেয়েহে তেওঁ বিশ্বকৰ্মা সূত্ৰই ভগৱন্ত চতুৰ্ভুজ মূৰ্তি মানে বঢ়াই তেওঁ সেৱা পূজা কৰিবলৈ ল'লে আৰু তেনে সেৱা পূজা কৰোঁতে ভগৱন্ত দ্বাৰকাত সন্তুষ্ট হৈ বেদনিধি নামে এজন ব্ৰাহ্মণৰ দ্বাৰাই তেখেতক মানে দ্বাৰকাৰ পৰা খবৰ দিয়া নাই। ৰুক্মিণীক কুণ্ডিলৰ পৰা তেখেতে ভগৱন্তই লৈ গ'ল, হয় হৰণ কৰি লৈ গ'ল। সেইখিনি আপুনি যুদ্ধৰ হেৰিটো পাইছে কিজানি, ৰুক্মিণী হৰণৰ হেৰিটো তেনেধৰণে পাইছে প্ৰভাৱটো। আৰু তেতিয়াৰ পৰা ৰুক্মিণী যেতিয়া দ্বাৰকালৈ ভগৱন্তই লৈ গ'ল, সেই মূৰ্তি তাত 200 বছৰ কাল অৰাজ্য হৈ থাকে। ইতিমধ্যে চুতীয়া ৰাজ্যৰ অন্তৰ্গত শেষ হোৱাৰ পাছত আহোম ৰাজ্যৰ ৰাজত্ব হ'ল। আহোম ৰাজ্যৰ জয়ধ্বজ সিংহ ৰজাক মানে সপোনত দেখালে যে ইয়াতে মই বহুকাল অৰাজক হৈ আছোঁ আৰু যদি তোমাৰ এই ৰাজ্যত কুশল মংগল হ'ব কাৰণে বাঞ্ছা কৰা নাই, তোমাক মোৰ সেৱা পূজা যদি দিহা কৰি দিব পাৰোঁ তোমাৰ ৰাজ্যত কুশল হ'ব। এনেকৈ আহোম ৰাজক সপোন দেখালে। দেখুৱাত তেওঁ ক'লে যে মোৰ এটাই গুণ আছে ভগৱন্তৰ, যে মই অন্ধকৈ চকু দিওঁ আৰু অপুত্ৰক পুত্ৰ দিওঁ, নিধনী ধন হওঁ আৰু ৰোগী আৰোগ্য হয়। এনে কেইটামান গুণ প্ৰকাশ কৰাত আহোম ৰজাই তো বাকীখিনিতো গম পালে, ককাইসকলো বুজাই পেলাই ক'লে। তো সেয়াই সিহঁতে বাহিৰতে সেৱা চেৱা কৰিলোঁ। এতিয়াতো টাইম বহুত হ'ল অৱশ্যে, এতিয়া কেইটা 4:30 হ'ব এতিয়া অলমষ্ট। সেইকাৰণে বাহিৰতে কৰি আৰু এতিয়া আৰু বেক কৰোঁ আৰু ঢকুৱাখানা। তো সেয়াই ভাল লাগিলে, তেনেকৈ হাঁহ নাছিলোঁ। আৰু এইফালে চাওক না কিমান হাঁহ, এইটো এটা সেইকেইটা মানুহ আহি আছে। তো গৈ থাকোঁ এতিয়া। আহি পালোঁ অথনিয়ে ঘৰ। এতিয়া অৱশ্যে বহুত টাইম হৈ গ'ল, ভাগৰ লাগি আছিল, গা চা ধুই কৰি পেলাই শুলোঁ। তাৰপিছত আজি আমাৰ বাৰ্থডে কৈছিলোঁ অথনি। তো এতিয়া কেক কাটিব, তো ব'লক যাওঁ এটা চাওঁ। ক'ত আছে বাৰ্থডে গাৰ্ল? এইখন দি কেক কাটিব নেকি? হেংদাং লৈ আছো দেখোন। হ্যাপি বার্থডে করা, হ্যাপি বার্থডে টু ইউ। এখানে আমার ককাইদেউ ডেন্স চলি আছে। আমাক চবকে এটা চিঞৰ লাগে। হেপী বাৰ্থডে পাৰ্টি চলি আছে। ককাইদেউ কি ক'ব? আকৌ এবাৰ। বঢ়িয়া।
কি হ'ল গান চান নাই কি আমাক বিহু লাগে ৰাহুল বিহু লগোৱা বঢ়িয়া ককাইদেউ চলি আছে পুৰা ডান্স বঢ়িয়া ককাইদেউ মাক যাব ওলালো আৰু ন ককাইদেউ গৈ থাকো আৰু আমি ওলাইছো আৰু বিদায় দিওঁ আৰু ৰাইজক অ' ককা এইজন আকৌ আমাৰ ফেমাছ ককা দেই একদম ঢকুৱাখানা সাধু কোৱা একদম ফেমাছ ককা কি হ'ল সাৱধান হৈ গ'ল নেকি মেট্ৰিক কেনেকৈ এই ৰিজাল্ট কেনেকুৱা হ'ল উঠিব নেকি তো আমাৰ কাকা একদম ঢকুৱাখানাৰ ফেমাছ কাকা একদম মানে সাধু কোৱা ন যেনেকৈ আমাৰ নগাঁৱত এই আমাৰ হেৰি হয় ককাইদেউ হয় এইজন ফেমাছ ককাইদেউ তো এইজন আমাৰ ঢকুৱাখানাৰ একদম ফেমাছ গৈ যাওঁ ককাইদেউ তো এইকেইদিন ইয়াত থাকিলোঁ আজি 4 নম্বৰ ডেট ইমানেই ভাল লাগিলে ইমানেই মানে মৰমীয়াল মানুহ মানে আগত ক'তো পোৱা নাই ঘৰত মানে থকা মানে ঘৰত নাথাকাৰ একো অনুভৱেই হোৱা নাই তো আজি ওলালোঁ ৰাইজ ওলাই গ'ল তো আমি এতিয়া গৈ থাকোঁ আৰু বাই বাই নমস্কাৰটো নাপাহৰো অঁ যেতিয়াই দেখা তোমাক খালি নমস্কাৰ দিহে আহা ককাইদেউ অঁ সেইটোৱেইটো অসমীয়াই পৰিচয় ভাঙি দিয়া এই লগাই দিয়ক এইটো চিন দি দিয়ক আকৌ লখিমপুৰ তামোল লগাই চিনটো দিব লাগে লগাই দিয়ক ককা ক'ত গ'ল ককা বাই বাই আহিছে আপুনি খালি সাধু নকলে এইবাৰৰ পৰা আহিয়ে লখিমপুৰ আপোনাক নেৰো মই মুঠতে একদম যিমান আছে পেটত চব ক'ব লাগিব নাই মই কৈছোৱে ককাক এইবাৰ নেৰো কিন্তু মই ধৰিলো যি ধৰিলো আৰু সকলো কুশলে থাকক ধুনীয়াকে থাকিবা মৰম চেনেহ ঠিক আছে ৰাহুল ঐ ইহঁতৰ সময় হোৱাই নাই নেকি অ' কাম বনত মন দিয়া ভালকে থাকা বাই বাই তো আহিছোঁ এতিয়া পদুমণি আইথান সেইফালে আছে বস্তু ল'লোঁ লৈ মেলি গৈ আছোঁ এজনে একেবাৰে চেলুট মাৰিছে তো এইখন জয় শ্ৰীৰাম এইয়া পদুমণি আইথান তো বলক ভিতৰত যাওঁ সোমাই তো এয়া আহি পেলাই পালোঁ এইফালে মানুহ পূৰা লাইন হৈ আছে মানুহ আছে অৱশ্যে বহুতখিনি তো সেয়া যাওঁ লাইনত ৰখোঁ চাকিটো জ্বলাই লওঁ হাঁহ চাহো লৈ আহিছিলোঁ এইফালে বলি চলি দিয়ে নে দানে কৰে গম চাকি জ্বলোৱা হয় এইফালে অলপ চাকিটো জ্বলাই লওঁ আমাৰ ৰাইজবিলাক কি হ'ল আকৌ নাইকিয়া হৈ গ'ল দেখোন তো আহিলোঁ এতিয়া চাকি তাকি জ্বলালোঁ জ্বলাই এতিয়া মেইন মন্দিৰলৈ যাওঁ ভিতৰলৈ সোমাওঁ লাইন পাতোঁ তো এয়া এতিয়া ইয়াতে কৰি ল'লোঁ কৰি মেলি পেলাই চাওঁ আৰু লাহেকৈ ওলাই আছে পূজা পাঠ কৰিলোঁ মেলিলোঁ
এতিয়া ফুড শ্বুট ল'লোঁ, নিৰ্মালী ল'লোঁ। তো আৰু গৈ থাকে আইথান, পদুমণি আইথান। আমি ওলালোঁ ৰাইজবিলাক এইফালে যাবলৈ ওলাওঁ। নগাঁও, গ' টু বেক টু নগাঁও। অঁ নমস্কাৰ, সেয়া নাম নমস্কাৰ দি দিওঁ আৰু। আমাৰ ককাইদেউ ইয়াত বহি আছে। ওইজন ককাইদেউক এতিয়া, ককাইদেউৰ পৰা আমি এতিয়া একেষাৰ শুনিম। ককাইদেউৱে কি ক'ব এতিয়া, কেনেকুৱা লাগিল? কৃষ্ণ, এতিয়া আমি ঘৰৰ অভিমুখে ৰাওনা কৰিলোঁ। আহি পেলাই এয়া মাজতে পদুমণি এভাগ আছে, পদুমণি মন্দিৰ এভাগ আছে, আমি ইয়াতে দৰ্শন কৰিলোঁ। এতিয়া ঈশ্বৰৰ কৃপাত আমি আকৌ গাড়ীত বহিছোঁ আৰু গৈ পামগৈ চাগে। ব'লক এতিয়া বেগটো এতিয়া নগাঁও গৈ আছোঁ। ব'লক, ৰাইজ উঠি আছে এইফালে। আহি পাই গ'লোঁ এতিয়া গহপুৰ। আমি এতিয়া পাৰ্টি খাম ন? তইলে কিহৰ পাৰ্টি? তইলে আমাক এতিয়া পাৰ্টি দিব। আমি গৈ আছোঁ, চাহ তাহ খাওঁগৈ আৰু কি খাওঁ চাওঁ। লাষ্টত গৈ পেলাই তৰালি বাচন ধুব লগাই দিম। কি নগাঁও আমি আহিলোঁ এতিয়া চাহপাতৰ বাগান। আমাৰ ককাইদেউৱে ক'লে বোলে চাহপাতত একদম চাহপাতৰ বাগানৰ মাজত গৈ ফটো উঠে। তো ককাইদেউ আশাটো বোলো পূৰণ নকৰিলে কেনেকৈ হ'ব, অলপ পূৰণ কৰি দিওঁ। এয়া লৈ আহিলোঁ। ভাল লাগে, মনটো শান্তি লাগিছে, শান্তি লাগিছে। তো ইফালে মহিলা সন্থাই ইফালে ফটো উঠিছে, আমি ককাইদেউক উঠালোঁ। আৰু কেনেকুৱা লাগিছে এতিয়া ফিল্ডটো? বহুত বঢ়িয়া ফিলিং হৈছে। অকণমান মানে সেই পলিউশ্যনৰ পৰা ওলাই আহি, মাজুলীৰ পৰা ওলাই আহি ঢকুৱাখানা, লখিমপুৰৰ পৰা আহি এতিয়া মানে বিশ্বনাথ চাৰিআলি চাহপাত গাৰ্ডেনত অকণমান সোমালোঁ। ভাল লাগিছে, দুকপি ফটো মাৰিলোঁ, ভাল লাগিছে। চিনটো ৰাখিছোঁ। তো আহি পালোঁ এতিয়া বিশ্বনাথ চাৰিআলি, ভাত খাব সোমালোঁ। তো বোলো বিশ্বনাথ চাৰিআলি আহিলেতো আৰু বাইদেউ হোটেল ফেমাছে। তো এয়া বাইদেউ হোটেলত সোমালোঁ। এয়াই ৰাইচ বহি আছে, খাবাই মানে। তুমি নাখাওঁ বুলি কৈছিলা, খাবা যে? নালাগে খাব, প্লিজ নাখাবা না, নাখাবা না প্লিজ। তো এতিয়া ভাত চাত খালোঁ, খাই মেলি পেলাই যাব লৈছোঁ। খাই বঢ়িয়া লাগিলে এইখন বাইদেউ হোটেল। জনাইতো জানেই আৰু নজনাও কৈছোঁ, যদি বিশ্বনাথ চাৰিআলি আহে ইয়াত খাব, বিৰাট ধুনীয়া খানা। কেনেকুৱা লাগিল ককাইদেউ? এতিয়া হেৰিটো দিয়ক, ৰিভিউ দিয়ক। মানে এইখন বাইদেউ হোটেল বুলি শুনি আছিলোঁ, আজি সুবিধাটো পাই সোমাই দিলোঁ। খাই ভাল লাগিছে। মানে কিমান বিধমান দিলে হিচাপেই নাই, 14-15 বিধমান দিছে নি? 15 বিধমান দিছে, ভাল লাগিছে। তো এতিয়া আহি পালোঁ আমাৰ সেই ককাইদেউ ঘৰ একদম নগাঁৱত উপস্থিত। এয়া আমাৰ পংকজৰ এয়া ঘৰ, মজা আছে ঘৰ। ককাইদেউ ঘৰ এয়া ককাইদেউ কিবা গামোচা উলিয়াই আছে। ককাইদেউ গামোচা চামোচা উলিয়াই পিছত পৰে উলিয়াব, থৈ দিয়ক। এইজন আমাৰ ককাইদেউ, কালি ৰাতি ডেন্স দি থকা। তো ককাইদেউক এতিয়া ভিডিঅ' মানে এণ্ড কৰাৰ সময়ত বাই বাই দিব হৈ গ'ল আৰু। এতিয়া আৰু 4 দিন থাকিলোঁ, অন্তিম পৰ্যায়। মজা লাগিল ঢকুৱাখানাত থাকি। এতিয়া আৰু উপায় নাই, যিমানেই হওক নগাঁও আহি পালোঁ। আকৌ লগ পাম তো সোনকালেই পাম আৰু। সেইটোৱেইটো। তো সেয়াই কাহানি, কি কৰিম, উপায় নাই। মনৰ বেজাৰত পিন্ধাই দিয়া আকৌ। নিপিন্ধাই পিন্ধাই দিয়া বোলে। মোক হেৰিয়ে ফটাকানি পিন্ধাব কোৱা নাই। কোনে কি কথাত কালি কৈছিল ন ফটাকানি পিন্ধা কথা তুমি? কিবা তাৰ পৰা ওলাম। বাসুদেৱ থানত আছিল বোলা, বাসুদেৱ থানত আছিলে নেকি? কিবা ধন্যবাদ দিম বুলি পেলাই যে কৈছিল। একদম ধন্যবাদ, একদম থেংক ইউ। তেতিয়াহ'লে এতিয়া গৈ থাকোঁ আৰু। একদম কিয় বেয়া পাম, আপোনালোকে নাই চাহ তাহ নাখাওঁ, যাওঁ আৰু। নাখাওঁ। মায়ে পিটিম বুলি কৈছে ককাইদেউ ঘৰ। আপুনি যাওক, আপোনালৈ ৰখিব নালাগে। ঠিক আছে, পামগে।